হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাৰ পৰাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। শুই উঠিয়ে দৰজাখন খুলি আহিছোঁ ফুলখিনি চাবৰ কাৰণে। মই মানে এনেকৈ ফুল ফুলি থাকিলে খুব বেছি ভাল পাওঁ আৰু ৰাতিপুৱা সময়টোত যে সঁচাকৈ ফুল, চৰাই চিৰিকটি এইবিলাক চাই খুব বেছি ভাল লাগে। আৰু এইজোপা চাওকচোন আপোনালোকে, ভোট জলকীয়া গছ হয় নাই ক'বচোন, বহুত ডাঙৰ হৈছে। মই ঘৰৰ পৰা যেতিয়া মানে ভোট জলকীয়া লৈ আহিছিলোঁ তেতিয়া ভোট জলকীয়াখিনি বেয়া হৈ গৈছিলে আৰু তেনেকৈ মই মানে এই বেগটোতে দি দিছিলোঁ গুটিখিনি আৰু ধুনীয়াকৈ এজোপাৰ হ'ল চাওকচোন। আৰু এইফালে মোৰ ফুলখিনিও ইমান ধুনীয়াকৈ ফুলিছে, দুই এপাহ দেখিছেনে? ফুলিলে মনটো যে খুব বেছি ভাল লাগে। আৰু তাৰ পাছতে মই মোৰ কাৰণে বনালোঁ ব্লেক কফি, লগতে মানুহজনৰ কাৰণে পহা বনাই দিলোঁ। তেখেতে আজি নিজেই ক'লে মই কিবাকৈ লাইটকৈ কিবা এটা খাই যাম, ভাত পানী ৰুটি এইবিলাক খাবলৈ মন যোৱা নাই, মই সেইটো কাৰণে পহাকৈ সোনকালে বনাই মেলি দিলোঁ। চাউলৰ গুড়ি এতিয়া মুখখনত লগাওঁ। বহুত দিন হ'ল একো লগোৱাই নাই মুখত। ইমান ঠাণ্ডা, দৈখিনি যিহেতু ফ্ৰিজত সোমাই আছিলে। খাই মেলি কাম বন কৰি মেলি ল'লোঁ। কাম বন মানে কাপোৰ ধুব লগা আছিলে, পানী আহি আছিলে যিহেতু, পানী আহি থাকোঁতে কাপোৰ অলপমান ধুই মেলি ল'লোঁ। লগতে বিচনা আৰু কাঁহী বাতি অলপমান ধুব লগা আছিলে ৰাতিপুৱা খোৱা, সেইখিনি ধুই মেলি ল'লোঁ। এতিয়া আৰু মুখখনৰ অকণমান কেয়াৰ লৈছোঁ। বহুত দিনেই হ'ল মুখখনত একো এটা লগাবলৈ সময়ে পোৱা নাই। সময় পোৱা নাই নহয়, মই বহুত বেছি এলেহুৱা মানুহ দেই। ঘৰত দৈ আৰু এই চাউলৰ গুড়িটো লগাই চাবচোন, খুব বেছি ভাল ৰিজাল্ট পায়। মানে মোৰ একদম স্কিনখন যে ছফ্ট হৈ যায় আৰু বহুত ধুনীয়া হৈ থাকে বহুত দিনলৈকে। মই সপ্তাহটোত 2 বাৰ ইউজ কৰোঁ। কিন্তু আজিকালি কি হয় জানেনে, মই মানে ইয়াততো ইমান কাম নাই বুলি ক'ব পাৰি, কিন্তু মোৰ বহুত বেছি এলেহুৱা হৈ গ'লোঁ, কিয় নাজানো। মোৰ একদম নিজৰ কেয়াৰ ল'বলৈ মন নাযায়। মই জানো যে এইটো লগালে এইটো হয়, এইটো লগালে এইটো হয়, কিন্তু মোৰ নিজৰ কাৰণে মই টাইম উলিয়াব নোৱাৰোঁ। টাইম মানে মই মানে মোৰ 2টামান বজাৰ পৰা মোৰতো একো কাম নাথাকে বুলি ক'ব পাৰি। তথাপিও মোৰ মানে মোবাইলটো চাই থাকোঁতে টাইম যায় সদায়। একো মানে কি ক'ম আৰু, বহুত বেছি এলেহুৱা হৈছোঁ। এয়া হৈ গ'ল। এতিয়া মই কেনেকৈ কাটিম বাৰু, 10-15 মিনিট ৰখাৰ পাছত এতিয়া শুকাই যাব যে, শুকাই যোৱাৰ পাছত ঠাণ্ডা পানীৰে ধুনীয়াকৈ ধুই দিম আৰু একদম চাৰ্টৰ নিচিনা ধুনীয়াকৈ ধুব পাৰি, ধুনীয়াকৈ ঠাণ্ডা পানী দেখিলে আৰু মুখখনত চাউলৰ গুড়ি আৰু দৈ লগাই ল'লোঁ, অকণমান হালধিও দিছিলোঁ দেই। তাৰ পাছতে লগাই এইখিনি যিহেতু এতিয়া শুকাব লাগিব, শুকোৱালৈকে মই কাম কেইটামান আছে। ঘৰ সৰা নাই, আজি বাৰু ঘৰ নুমুচোঁ, কালি মুচিছিলোঁ। এতিয়া ঘৰ দুৱাৰবিলাক ধুনীয়াকৈ সাৰি মেলি লৈছোঁ আৰু লগতে এই বিচনাখন যে আমাৰ মানে বাহিৰৰ ৰুমটোৰ বিচনাখন মানুহজনে ইমান বেছি লেতেৰা কৰে। মানে ডিউটিৰ পৰা আহে তাতে কাপোৰখিনি পেলাব, গাৰুকেইটা তাতে শুই য'তে ত'তে। মোৰ মানে দিনটোত 2-3 বাৰমান চফা কৰি থাকোঁতেই যায়। মই মানে কেতিয়াবা খঙতে কওঁ, বিচনাখন যে উলিয়াই পেলাই দিম দেই মই। মানে কি ক'ম আৰু, কাপোৰ পিন্ধিব তাতে পেলাই দিব, পিন্ধিব তাতে পেলাই দিব, কেতিয়াবা বহুত বেছি খং উঠে। তাৰ পাছতে গা পা ধুই মেলি এইফালে আহি গ'লোঁ ভাত বনাবৰ কাৰণে। আমাৰ আকৌ দুপৰীয়া সাজটো কেতিয়াবা বৰ সোনকালে বনাব লগা হয়, মানুহজনে মানে কেতিয়াবা সোনকালে খাই যাবগৈ লগা হয়। আজি তেখেতে ফোন কৰিলে যে সোনকালে খাই যাবগৈ লাগিব, তুমি সোনকালে বনাই ৰেডি কৰি থ'বা। মই সেইটো কাৰণে একদম সোনকালে গা পা ধুই এইফালে মাছ বনাইছোঁ। আজি বাকী একো নবনাওঁ, মানে দেৰি হৈছে ন, তেখেতে সোনকালে খামহি বুলি কৈছে যে, সেইটো কাৰণে ভাবিলোঁ মাছে এনেকৈ বিলাহীৰ লগত বনাই দিওঁ। আৰু একদম চিম্পুলকৈ বনাইছোঁ। মই অকল পেষ্ট এটা বনাই লৈছিলোঁ, বিলাহী, পিঁয়াজ, আদা, নহৰু, অকণমান সৰিয়হ, জিৰা, ধনিয়া গোটেইখিনি পেষ্ট এটা বনাই লৈ এয়া অলপ দেৰি ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছতে অকণমান পানী দি মাছখিনি ফ্ৰাই কৰি ৰখা দি দিলোঁ আৰু মাছখিনি প্ৰায় হাফ ফ্ৰাই কৰি লৈছোঁ দেই। আৰু এয়া উতল অহাৰ পাছতে মাছখিনি দি দিলোঁ ফ্ৰাই কৰি ৰখা। আৰু আপোনালোকে সৰু মাছ খাই ভাল পায়নে জনাবচোন দেই। মই হ'লে এই মাছটো খাই খুব বেছি ভাল পাওঁ। এই মাছটোৰ নাম কি হয় নাজানো বাৰু, বৰিয়লা বাৰু নহয়। আৰু এয়া দেখিলে 5 মিনিটমান বনোৱাৰ পাছতে এয়া মোৰ মাছ ৰেডি হৈ গ'ল। হেল্ল' গাইজ, এয়া দুপৰীয়া সাজ খাব লৈছোঁ। আজি মানুহজনে অকণমান সোনকালে খাই মেলি গ'ল দেই, মই অকলে খাব লৈছোঁ এতিয়া। তো এতিয়া খাই চাওঁ কেনেকুৱা হৈছে। তেখেতে বাৰু ভাল হৈছে বুলি ক'লে, এতিয়া মই খাইছোঁ।
চ' গাইজ শুই উঠিলোঁ এতিয়া খাব লৈছোঁ এয়া লাল চাহ একাপ খাব লৈছোঁ আৰু ইমান বেছি আজি মূৰটো বিষাইছে নহয় মূৰ বিষ হ'লে মই সদায় লাল চাহ খাই দিলে ভাল পাওঁ আৰু লগতে বিস্কুট উলিয়াই লৈছোঁ বিস্কুট খাবলৈ বাদেই দিছিলোঁ কিন্তু কেতিয়াবা খাই দিব লগা হয় উপায় নাই কালি গৈছিলোঁ ডিমাৰ্ট ঘৰৰ অকণমান ঘৰুৱা বস্তু আনিব গৈছিলোঁ তাকে এতিয়া উলিয়াই লৈছোঁ ভৰাবৰ কাৰণে এয়া বটল আনি লৈছোঁ ভৰাই আছোঁ বাৰু আধা আধি এয়া কিবা কিবি অলপমান এয়া খালী দেই উলিয়াই এইকেইটা আনিছে কেনেকুৱা লাগিছে জনাবচোন খুব ধুনীয়া তিনিটা ফেভাৰিট চিপছ আৰু আছিলে চিপছ এয়া এইবিলাক আৰু সৰু সুৰা বাদাম মিঠাতেল ভৰাই লওঁ আৰু এইফালে গোটেইখিনি ভৰাবলৈ মোৰ ওচৰত কণ্টেইনাৰে নাই ইমানবিলাক মোৰ ওচৰত কণ্টেইনাৰ আছে কিন্তু আজি আকৌ কম হ'ল মানে কি ক'ম আৰু আমাৰ কিটচেনটো যে ইমান অকণমানি থ'বলৈও অসুবিধা হয় মই যদি ইয়াতে গোটেই লাইন লগাই কণ্টেইনাৰখিনি থৈ দিওঁ নহয় তেতিয়া মানে বস্তু কাম কৰিবলৈ মই ৰুটি বেলিবলৈও ঠাই নোহোৱা হৈ যায় কেতিয়াবা জানেনে আৰু মানুহ আহিলেতো আৰু ক'বই নালাগে ইমান অকণমানি লাগে বাকী যেনে তেনে ডাঙৰ কণ্টেইনাৰটোতে গোটেইখিনি সুমিয়াই মেলি থৈ দিছোঁ আৰু যেনে তেনে আৰু যিহেতু আমাৰ কেণ্টিনতে গোটেইবিলাক বস্তু পোৱা নাযায় সেইটো কাৰণে কেতিয়াবা মাহৰ বজাৰটো ডিমাৰ্টৰ পৰাই কৰি আনিব লগা হয় আৰু ডিমাৰ্টত বহুত বেছি মানে দামটো কম বাকীবিলাকতকৈ আগতে আমি এই মানে নৰ্মেল দোকানবিলাকৰ পৰাই লৈছিলোঁ কিন্তু এতিয়া কেতিয়াবা আমি ডিমাৰ্টৰ পৰা আনো যিহেতু কম দাম তাৰ পাছতে আহিলোঁ কথা মহলা পাতিবলৈ আৰু মাইকী মানুহৰ কথা মহলা পাতিব পালে আৰু শেষ নহয় জানেই আৰু একদম 2-3 ঘণ্টামান কথা পাতি আছোঁ আৰু বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই